তুমি কেলা কান্না কৰা নাই মই ভাল পাওঁ না যদি মই হাফ সেঞ্চুরি লব পাৰো তেতিয়া হলে এই 50 কোটি সাকিলা তোমার বার্থডে পার্টি দিন হে হ্যাপি বার্থডে হ্যাপি বার্থডে হ্যাপি বার্থডে হ্যাপি বার্থডে নাই বাইদেউ সেই পল্লৱটা চাকৰি হোৱাৰ পৰা আজিকালি মৰ্ণিং শ্ব' নচলাই হ'ল নহয় সেইকাৰণে আজিকালি মালিক লেট অফ দ্য গেৰেজ অহা মৰ্ণিং শ্ব' মানে এদিন যদি খেলে পাঞ্জা খেল এদিন খেলিব কেৰম খেল আৰু এদিন যদি খেলে দবা খেল এদিন খেলে তাস খেল morning চলি আছিল পিছে বাইদেউ লগত আকৌ সেই সিজনক লৈ আছে নেকি সেই যে বাঘৰ ভাল কৰিছে সেই তেনেকুৱা ডেঞ্জাৰফুল মানুহৰ লগত ফুৰাতকৈ এনেকুৱা বিউটিফুল প্ৰাণীৰ লগত এতিয়া আপোনাৰ প্ৰব্লেম কওকচোন কিবা গাড়ী প্ৰব্লেম নটা আপোনাৰ গাড়ী মই গাড়ীৰ প্ৰব্লেমৰ কাৰণে অহা নাই তোমাৰ মালিককে লগ পাব তুমি পিছে ইংৰাজীবোৰ কৈ দিলা এই অটোমেটিক ট্ৰেইনিং অফ ইংলিছ মানে এই আজিকালি গাড়ী পাৰ্টছ বিলাকৰ নাম ইংৰাজীতে থাকে নহয় এই গাড়ীৰ নাম বিলাকো ইংৰাজীতে থাকে এই মাৰুতি ভান মাৰুতি সুজুকি এল্টো আইকন আৰু যে কত কি এই ইংৰাজী শব্দবোৰৰ মাজত কাম কৰিব লাগিলে ইংৰাজীটো জানিব লাগিবই বৰ ভাল কথা চেষ্টা কৰি থাকা এদিন ভালকৈ শুদ্ধকৈ ক'ব পৰা হৈ যাবা তই এওঁৰ লগতে অলপ সময় বচোন মই বজাৰৰ পৰা মানে সিটিং অফ দা চকী আপোনাকে চাইছো ৰাতি পুৱাই পুৱাই কি যে বিউটিফুল অফ দা দেখি বাৰ বাৰ
ফুলৰো আকৌ ভাগ থাকে মালতী ফুল আৰু এপ্ৰিল ফুল এপ্ৰিল ফুলটো অলপ বেলেগ এই ধৰা মই তোমাক কলো সাগৰত যিমান ৱাটাৰ থেৰি মই ক'ব লাগে নহয় জানো পানী আছে এই ৰাস্তাবোৰত যিমান ধূলি আছে মোৰ বেছি মৰম আছে Ethical teacher. Man khong kuma enako hole bhagwan edia suli diel kedin last ei suli horai na khomele koiru enake khong hole dekhun tumi dudinote lokki holi holi koi আকৌ ক'ব লাগিব মানে দাদা এওঁলোকত মানে গাড়ী কথা এই মানে গিয়েৰক্সৰ কথা আপুনি সময়ত আহিলে যে গেৰেজলৈ আহিবলৈ সময় কথা আছে নেকি অকলে আহিব ভাল নালাগে মৰমী তই গাড়ীলৈ যাচোন বস্তুকেইটা ভালকৈ তুলি লগৈ আরে যা বুলি কৈছ না এইকাৰণে ভাবিবলৈ বাধ্য হৈছো সঁচাকৈ তোমালোক এই পৃথিৱীত বহুত সুখী মানুহ মোক দেখিলে সুখী যেন লাগে জানো গাড়ীৰ ইঞ্জিনৰ শব্দ শুনিলে তুমি ক'ব পাৰা বিজুলী ক'ত ঘটিছে কিন্তু মন নামৰ ইঞ্জিনটো কেতিয়াবা খুলি চাইছা জানো মোৰ মনটো খুলিবলৈ চেষ্টা কৰিছা হয় তুমি মোক আজি সুখী বুলি কেতিয়াও নকলাহেঁতেন তোমাৰ প্ৰথম চিনাকি পৰা তোমাক বুজিবলৈ কিবা মোৰ জটিল হৈ পৰিছে বহুদিন আহিছা মোৰ গেৰেজত কিন্তু প্ৰতিবাৰেই মোৰ চকুত তুমি এক ৰহস্যময় বাধা দিছা আজি এই ৰহস্যৰ দেৱালখন ভাঙি মোক এজন সঁচা মানুহ লাগে প্ৰশান্ত দা যাৰ পৰা অকমান মৰম পায় সেই মানুহক সঁচা কথা ক'বলৈ মই বেয়া নাপাওঁ যিখন ঘৰে আপোনাৰ মাজত প্ৰশান্ত দা আপোনাৰ মাজত বহুত ভাল পাওঁ
বন্ধু 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 ঐ বন্ধু বাতে ডিউটিৰ কথা কিমান দিন যে হ'ল স্কুলত খেলিবলৈ পোৱা নাই এবাৰ খেলো আহিব এইবোৰ এখন থানাৰ ব্যস্ত পুলিচ বিষয়া এই ল'ৰা নিমনিবোৰ কৰিলে বিটিয়ে কৰিব জানো কৰক লগতে মানুহবোৰে এটা কথা স্বীকাৰ কৰিব যে আমাৰ বন্ধুত্বৰ জৰিদাৰ এতিয়া ঢিলা হৈ যোৱা নাই এইবোৰ কথা বাদ দিয়ক অকলে গেৰেজটো চলাবলৈ বৰ কষ্ট হৈছে আৰু সেই কাৰণে কৈছিলো মই চাকৰিটো নকৰো যিটোৱে চাকৰিত ঘুমুৱাই দিলে তো অকমান সময়ত সহায় কৰি দিবলৈ নাপাওঁ আজি 6 মাহে অকলে কৰি যোৱা নাই জানো কৰি যাম দে তেনেকৈ তই সেইবোৰ চিন্তা কৰিব নালাগে নহয় শুনাইছ কিয় তোৰ যে ভীষণ কষ্ট আছে নুশুনাবি মোক মৰিব খুজিছ যেতিয়া মৰ ডাক্তৰ কৰ্ণ ওলাই কষ্ট কৰি মোক আৰামত ৰাখেহি খং নকৰি তুমি মৰম কৰিব লাগে কি দৰকাৰ আছিল তই মোৰ চাকৰিটো মোক দিবলৈ মই এতিয়া ডিএছপি ছাৰক লগ কৰিমগৈ আৰু কমগৈ মোক চাকৰিৰ পৰা বৰখাস্ত কৰক